ফাইনেলি মানে গাইজ মই মোহিনীক পলুৱাই লৈ আহিলোঁ। মানে মোৰ কইনাজনীৰ নাম হৈছে মোহিনী। তো আপোনালোকে চাই লওক, এজনীয়ে মোৰ কইনাজনী চাওক। তই কেলা পলুৱাই লৈ গ'লি ভালেই হ'ল, নহ'লে কেলা সেই বুঢ়াটোৰ পৰা মই এটা কেলা ভিডিঅ' চাব নোৱাৰা হ'লোঁ ভালকৈ। কেলা মাইকীজনী আৰু মোৰ মোবাইলটো কি সম্পৰ্ক আছে মই ধৰিব নোৱাৰোঁ আৰু। এতিয়াতো দুইটাই পুৰা আৰু ন পুৰা। क्या क्या कहना क्या चाह रहे हैं भाई आप? খিলে খিলে ঠেকা খালে নিজৰে পানী বয়, আৰু তহঁতৰ দুটা ঠেকা খালে কি? गजब बेइज्जती है। মই নোৱাৰোঁ আৰু, মই যাওঁ, তহঁতি লাগি থাক পুৰা। হেল্ল' বন্ধু, তোমালোকে চাই আছা জিঅ'চিক ৰোষ্টাৰ বয়। অঘাইতং ল'ৰাটো মই অঘাইতং, বেছি হ'লে উৎপাতটো কাণত ধৰি মোক বেয়া অকমান কৰ। मजा आया और मैं ये जो मजा है हिंदुस्तान के हर व्यक्ति को देना चाहता हूँ। বেয়া কমেণ্ট দিয় মোক, বেয়া কমেণ্ট দিয়। এই বেয়া কমেণ্ট কোৱা আগতে কৈছোঁ দেই। তই কেলা ফাকলেমি কৰি থাকিলে তোক কোনে ভাল কমেণ্ট কৰিব? সুদূৰ ভাই शाबाश बेटा, बहुत बढ़िया। কিমান বেয়া কমেণ্ট দিব পাৰ দে। চালা বেয়া কমেণ্ট কৰ। তোৰ পৰিচয়টো দেখুৱাই দিছ, তই কেনেকুৱা টাইপৰ বস্তু মোক দেখুৱাই দিছ একেবাৰে। আৰু বুঢ়া তই অসমৰ ৰাইজক ভালকৈ দেখাই দিছ তোৰ পৰিচয় কি। আমাৰ কেলা টমিতকৈ বেয়া। আৰু তই কেলা ফপৰা কুকুৰটোৰ দৰে কৰি থকাতটো ন, বাহিৰলৈ অলপ পাৰিলে অলপ ভালকৈ ওলাবি, নহ'লে তোক কেলা কুকুৰে ৰেপ কৰি দিব। কমেণ্ট আহিছে চাওক, আপোনালোকে নিশ্চয় প্ৰত্যক্ষ কৰিব। কমেণ্টটো মানুহে দিব লাগে কেনেকৈ দিছে, কেনেকৈ ইমান বেয়া বেয়া নেকেলা চুৰু ভাই এনেকুৱা কেতিয়াবা কমেণ্ট কৰে নেকি মানুহে? কমেণ্ট কৰিলে ভাল কৰে। যদি কমেণ্ট চাবলৈ মন নাযায় ভিডিঅ'ত নাচালেই হ'ল। যদি বেয়া পায় বেলেগকৈ ক'বলৈতো কি ক'ম, কমেণ্টবিলাক অলপ ভালকৈ দিব। যদি বেয়া কমেণ্ট দিটো মানুহক কি লাভ আছে? মানুহ কেইদিন থাকে? আগৰ দিনৰ মানুহ 100 বা 120 বছৰ জীয়াই থাকে, আৰু এতিয়া 60 বা 70 বছৰ জীয়াই থাকে। সেইটো টাইমতো কেলা বুঢ়াটো অলপ ভালকৈ থাকিব লাগে ন। বান্দৰ নিচিনা জঁপিয়াই থাকিলে তাক কেলা কোনে ভাল কমেণ্ট কৰিব সেইটো ক তই। আৰু এতিয়া তোক কৈছোঁ, পাৰিলে সেই বুঢ়াটোক অলপ ভালকৈ বুজাই দিবি। আৰু এনেদৰে ফকতীয়া ভিডিঅ'বিলাক আপলোড কৰি থাকিলে এতিয়া কি কমেণ্ট গৈছে তাতকৈ বেয়া কমেণ্ট যাব পাৰে পাছলৈকে। পাৰিলে অলপ আগৰ পৰাই নিজে সাৱধান হোৱাটো ভাল। शाबाश बेटा, बहुत बढ़िया। মই এইটো কাৰণে আহিলোঁ, আপোনালোকে যিবিলাক যে কমেণ্ট দি আছে, প্ৰথম কথা যিসকলে বেয়া কমেণ্ট দি আছে ন, আপোনালোকে নিজে এবাৰ ভাবি চাওক, আপোনালোকে খুৰাৰ দৰে কৰিব পৰা আপোনালোকৰ যোগ্যতা আছে নাই? আৰু কেলা আমাৰ নাই বুঢ়াৰ দৰে যোগ্যতা। তোৰ আছে চাগে ন কেলা সুদূৰ ভাই, যা। गजब बेइज्जती है। যদি আপোনালোকৰ যোগ্যতা নাই তেতিয়াহ'লে লোকক বেয়া কমেণ্ট দিয়াটো অলপমান বন্ধ কৰক, কাৰণ আপোনালোকৰ সেইটো কোৱালিটি নাই। তোৰ কেলা জেপত নাই গান্ধী। বুঢ়া ভিডিঅ' চা অলপ ধ্যান দি। আৰু বুঢ়াৰ দৰে হ'ব মন আছে যদি তই পিন্ধিলোঁ এখন শাৰী, যা। চ' নাই যদি ঠিকে আছে, আপোনালোক এটা কাম কৰক, হিৰ' হোণ্ডা ইঞ্জিন লৈ চলাব মন ফেৰি, খজুৱতি ধৰিলে দি ল'বি অলপ মহানিম। अच्छा গৰম হৈছে বেছি, অলপমান ঠাণ্ডা পানী গাত ঢালি লৈ না শুই যাওঁ, নতুবা ঘৰত থকা কাপোৰকেইটা ধুই যাওঁ। নিজৰ কাপোৰ ধুই পাইছ কেতিয়াবা এদিন? ফাৰ্ষ্ট টাইম তই নিজে ধুই দেখাই ল, তাৰপিছত আমাক কবি। আৰু অতি শিক্ষা দিয়াকেইটা এনেকুৱা কুকুৰ হয়, যাৰে তই পাথৰ কি জাত। মোৰ ভিডিঅ' চাই ভাল লাগে, লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। ছাইডত থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মোৰ ভিডিঅ' সকলোতকৈ আগত পায়। আজিলৈ বাই।